ল'ৰাটোৰ চৰিত্ৰ ভাল নহয়, গতিকে তুমি তাৰ পৰা গুচি আহা। কিন্তু মই যিখিনি তাইক বুজাওঁ, তাই আকৌ তাক কয়, চিন্টুক কয়। কোৱাৰ লগে লগে সি তাৰমানে এনেকৈ বিপৰীতকৈ তাইক বুজাই মানে মোৰ এগেইনষ্টত তাইক লৈ গৈ আছে। লাহে লাহে লৈ গৈ মানে তাই মোক বেয়া পোৱা হ'ল। বেয়া পোৱা হৈ তাৰপিছত তাইৰ পৰা মানে কি কৰে, মাজে মাজে পইচাও নিয়ে কৈ মিলি। তাই কিন্তু মোক ঘৰত নকয়, আৰু মই গমো পোৱা নাছিলোঁ তাই যে পইচা নি পেলাই দিয়ে। তাৰে পিছত আকৌ কি হ'ল, সেইদিনাখনে যেতিয়া ঘটনাটো হৈ গ'ল, তাই ঢুকালে, পিছদিনাখনে সি কি কৰিছে, লগৰ ল'ৰা এজনক মানে আমাৰ ঘৰলৈ পঠিয়াইছে। আমাৰ ৰিয়েকশ্যনবিলাক কেনেকুৱা, ল'ৰাটোৱে আহি খবৰ খাতি লৈ পেলাই কৈছে মাজে মাজে তাই পইচাৰেও সহায় কৰে, এনেকৈ কৈছে, চিন্টুক বোলে সহায় কৰে। তাৰে পিছত মই ক'লোঁ, মই বোলো হেৰি এই কি কয়, কালি ৰাতি সি 1:30 বজাত ফোন কৰিছে। সেনেকৈ কওঁতেহে মই গম পালোঁ ফোনটোৰ পিছত নিশ্চয় কিবা হৈছে। 12:30লৈকে তাই আমাৰ লগত একেলগে আছে, কথা পাতিছে, ঠিকে আছে। পিছদিনা মোৰ লগত বজাৰত যোৱা কোনো হেৰি নাই, একদম নৰ্মেল ভাৱত আছে। কিন্তু ৰাতি 1:30 বজাত অহাৰ পিছত মানে হয়তো কি হ'ল সিহঁতৰ মাজত, সেইটো মই গম নাপাওঁ। আগৰ থানাত মই দিলোঁ, তেওঁলোকেও কোনো হেৰি নিদিলে। আৰু তাই মানে চলে বোলে হেৰি, মই মানে মায়েতো বিচাৰে মই মানে বাচি নথকা, আৰু গীতু মাহী আৰু উপাসনা আৰু গীতু মাহীহঁতৰ আইতায়ো মানে মই মৰিলেই ভাল পাব, সেই বুলি কৈ মানে পাপাকৰ মোবাইলত মানে হেৰি লিখি থৈ গ'ল। তাৰে পিছত মই থানাত দিলোঁ, কৈছে ইয়াতে মাকৰ নামটো লিখি গৈছে, গতিকে মাকৰে বিপদ হ'ব, সেনেকৈ কৈছে। তাৰপিছত তেওঁলোকৰ কোনো মানে ৰিয়েকশ্যন দেখা নাপায়। আমি ক্ৰাইম ব্ৰাঞ্চত গ'লোঁ, তেওঁলোকে ক'লে থানাৰ পৰা যেতিয়া আমাৰ ইয়াতে আহিব তেতিয়াহে আমি এজাহাৰ ল'ব পাৰিম। তেওঁলোকেও গুৰুত্ব নিদিলে, নিদি পেলাই আমাক ক'লে কি DGP অফিচ, DCPৰ ওচৰত যাব দিলে। তাৰপিছত তাতে গ'লোঁ, যাওঁতে নামটো কি আছিলে, অমিতাভ বসুমতাৰী, তেওঁৰ ওচৰত যাওঁতে তেওঁ আকৌ ক'লে হেৰি অনুৰাগ শৰ্মাৰ ওচৰত যাব দিলে। কেছটো অনুৰাগ শৰ্মাৰ ওচৰত আছে, আপুনি তেওঁৰ তাতে যাওক। সেনেকৈ কওঁতে আমি গ'লোঁ তাতে অনুৰাগ শৰ্মাৰ ওচৰত। পিছত মৃণাল আহি পোৱা নাছিলে, আমি ৰৈ আছিলোঁ। পিছত মৃণাল ডেকাও আহি পালে। মৃণাল ডেকাৰ অফিচত যেতিয়া সোমাওঁ তেতিয়া কৈছে কি হ'ল কওকচোন, এনেকৈ। তাৰপিছত মই ক'লোঁ কথাখিনি, অচিক কৈয়ে আহিছোঁ, হাঁহাগড় অচিক বোলে কৈ গৈছে, কৈছে এইটো কোনো কেছ নহয়, মাকৰ নামটো আছে। তাৰে পিছত মানে আপোনালোকে যদি ভাবিছে তাক জেলত পঠাম বুলি, আমি জেলত পঠাব নোৱাৰোঁ, আমি নপঠাওঁ। মেণ্টেলি তাইক কিবা ব্লেকমেইলিং কৰি আছে। তেওঁলোকে কৈছে আজিকালিতো কৰিব, তাইতো মেচিয়ৰ্ড হৈছে পাৰে, সেনেকৈ। মই জেলত নভৰাওঁ, মোৰ চাকৰিৰ কথা আছে। মই বোলো তেতিয়াহ'লে আপোনাৰ লেকচাৰ আমি কিয় শুনি আছোঁ? আপুনি কি তেওঁৰ ছিকিউৰিটি হোৱাহে ভাল আছিল? ডাঙৰ অফিচাৰ হোৱাতকৈ আপুনি ছিকিউৰিটি হওক। তেওঁ দালাল এটাৰ যদি আপুনি ছিকিউৰিটি হ'ব পাৰে। আৰু বিজেপি চৰকাৰত সেনেকুৱা নেকি? ছোৱালী মাইকী মানুহৰ কোনো প্ৰটেকশ্যন নাই, কোনো হেৰি নাই, সুৰক্ষা নাই। আমিতো বিজেপি চৰকাৰ ভাল বুলি ভাবি আছিলোঁ। তাইতো কংগ্ৰেছ চৰকাৰতেতো এনেকুৱা নাছিল দেখোন, কংগ্ৰেছতে নাছিল। তে বিজেপিত এইবিলাক কি হৈ আছে? বিজেপিৰ দালাল এটাক তাৰমানে প্ৰটেকশ্যন দি আছে পুলিচে, মানে কোনো হেৰি নাই। আজি মই ওলাই আহিছোঁ, মোৰ আজি যেনেকৈ বুকু খালী হৈছে, সেনেকৈ যদি দ্বিতীয়জন আকৌ মাক বাপেকৰ বুকু খালী নহয়, সেইটোৱেই মই মানে বিচাৰোঁ। আৰু সেইটোৱেই মোৰ কথা, অন্য কথা মোৰ একো নাই। আৰু এটা যাতে সেনেকুৱা নহয়, মোৰ মাটোৰ নিচিনা যাতে আৰু এটা মানে ছোৱালী এনেকুৱা নহয়, জীৱন শেষ নহয়। মোৰ ছোৱালী জীৱন আৰম্ভ কৰিছিলহে, তাই সৰু ছোৱালী, তাৰ বয়স হৈছে 37 মান হ'ব, 35-ৰ পৰা 37 মান হ'ব। গতিকে সিটো গোটেই জানে, গোটেইখিনি। গতিকে তাইক কেনেকৈ মানে ব্ৰেইনটো মানে কপচাৰ কৰিব লাগে সি গম পাই গৈছে। সেইকাৰণে তাৰমানে আমাৰ ঘৰৰ এগেইনষ্টত মানে তাইক মানে শুনাই এগেইনষ্টত কৰি